জয় অসম। যোৱাকালি গোৱালপাৰাৰ এটা অঞ্চলত সংবাদ মাধ্যমৰ জৰিয়তে দেখিব পালোঁ, মিয়া জনগোষ্ঠী বুলি এটা জনগোষ্ঠীয়ে মিয়া পৰিষদ নামৰ এটা সংগঠনে এটা মিউজিয়াম স্থাপন কৰিছে আৰু তাত তেওঁলোকে কৈছে যে মিয়া জনগোষ্ঠীৰ যিসমূহ সা সামগ্ৰী তেওঁলোকে তাত সংৰক্ষণ কৰিছে আৰু তাত কৈছে 1 কোটি মুছলমানৰ কথা তেওঁলোকে তাত প্ৰকাশ কৰিছে। ইয়াত এইখন অসমতে থাকি এইখন অসমত মিয়া মিউজিয়ামৰ প্ৰয়োজনীয়তাটো ক'ত? দ্বিতীয় কথাটো হ'ল এই 1 কোটি 40 লাখ মুছলমানৰ ভিতৰত তেওঁলোকে যি আমাক গৰিয়ামৰীয়া দেশীসকলক সামৰি ল'ব লৈছে, এই কাৰ্যক তেওঁলোকক সকীয়াই দিছোঁ। অনাগত দিনত এনেকুৱা তেওঁলোকে গৰিয়ামৰীয়া দেশীসকলক যাতে সন্নিৱিষ্ট নকৰে, গতিকে তেওঁলোকক সকীয়াই দিছোঁ। মিয়া মিউজিয়াম যাতে পলিয়ে পোখাই উৎখাত কৰে, তাত চৰকাৰক আমি দাবী জনাইছোঁ। ধন্যবাদ।